আমাৰ দুটা মূল দাবীক লৈ আমি এই অনশন 3 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথমটো হ'ল আমাৰ জনজাতীয় যিখন প্ৰমাণপত্ৰ, এই প্ৰমাণপত্ৰখন বন্ধ হৈ থকা প্ৰমাণপত্ৰখন অতি শীঘ্ৰে মুকলাই দিয়াৰ দাবীত আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। লগতে আমাৰ স্বায়ত্ব শাসিত পৰিষদ শৰণীয়া কছাৰীসকলক যাতে অতি শীঘ্ৰে স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰে, এই দুটা মূল দাবীক লৈ পেলাই আজিৰ এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমি দেখিছোঁ যে ভাৰত চৰকাৰৰ যদিও আমি সংবিধানত ইনলিষ্টেড এতিয়ালৈকে হোৱা নাই, কিন্তু আমাৰ অসম গভৰ্ণমেণ্টে 1986 চনতে কছাৰী হিচাপে আমাক যিটো অৰ্ডাৰ উলিয়াইছিল, এই অৰ্ডাৰৰ ভিত্তিত আমি প্ৰমাণপত্ৰ পাই থাকিবলৈ সক্ষম হৈছিলোঁ। কিন্তু বিগত সময়ছোৱাত বিভিন্ন সময়ত এই চাৰ্টিফিকেটটো এবাৰ বন্ধ হয় আকৌ খোলা হয়, এবাৰ বন্ধ হয় আকৌ খোলা হয়, এনেকৈ আজিৰ তাৰিখত আমি প্ৰমাণপত্ৰৰ পৰা বঞ্চিত হৈ আহিছোঁ। কিন্তু আমি যদি চৰকাৰী বিভিন্ন দস্তাবেজবিলাক চাওঁ, আমাৰ বিভিন্ন ইংৰাজৰ দিনৰ বিভিন্ন দস্তাবেজবিলাকত যদি চাওঁ, তাত স্পষ্টভাৱে লিখা আছে যে শৰণীয়া কছাৰীসকল জনজাতি হয়। WW হাণ্টাৰ ষ্টেটিষ্টিকেল একাউণ্ট অফ এছাম ভলিউম 2, তাৰপিছতে আমাৰ ছিডনী এণ্ডেলৰ গৱেষণামূলক গ্ৰন্থ দ্য কাছাৰীজ, এইবিলাকতো অসমৰ কছাৰীসকলৰ বিষয়ে লিখা আছে, য'ত শৰণীয়া কছাৰীসকলক স্পষ্টভাৱে এছিয়াটিক ট্ৰাইবছ হিচাপে তাত দেখুওৱা হৈছে। গতিকে ইমানবোৰ দস্তাবেজ থকাৰ পিছতো কিয় আমাক অসম চৰকাৰে এই এটা সুন্দৰ অৰ্ডাৰ উলিয়াই পেলাই কিয় আমাক জনজাতিৰ প্ৰমাণপত্ৰখিনি দিয়াৰ পৰা বঞ্চিত হৈছে, সেইটো কিন্তু এটা বৰ দুখৰ বিষয়, আমাৰ কাৰণে বৰ দুখৰ বিষয়। গতিকে আমি তীব্ৰভাৱে এই আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়িছোঁ। বিগত সময়ত আমি দুটা আন্দোলনৰ কাৰ্যসূচী ৰূপায়িত হৈ গৈছে, এইটো তৃতীয় লানি আন্দোলন। আমি একেলগে আজিৰ প্ৰায় 30টা পৰিষদীয় সমষ্টিত 22টা আঞ্চলিক সংগঠনে লগ লাগি পেলাই এই প্ৰতিবাদী কাৰ্যসূচী ৰাখিছোঁ, অনশন কাৰ্যসূচী ৰাখিছোঁ। ইয়াৰ জৰিয়তে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এটাই আহ্বান ৰাখিব বিচাৰিছোঁ যে তেখেতে পৰিষদীয় এই সমষ্টিবিলাকত আহি পেলাই আজি এমাহ আগতে মেল মিটিংবিলাকত কৈছিল, আমাৰ বিভিন্ন মেমৰেণ্ডাম আমি দিছিলোঁ আৰু তেখেতে আমাৰ আগত ঘোষণা কৰিছিল, মিডিয়াবিলাকতো ঘোষণা কৰিছিল যে 16 তাৰিখে তেখেতসকলে আমাৰ লগত একেলগে আলোচনাত বহিব। স্বয়ং মুখ্যমন্ত্ৰী মহোদয় থাকিব, বিভাগীয় মন্ত্ৰী থাকিব, বিভাগীয় বিষয়াসকল থাকিব আৰু আমাৰ জনজাতিৰ এটা টীম তেওঁলোকৰ লগত লগ হৈ পেলাই এই সমস্যাটো শীঘ্ৰে সমাধান কৰাৰ কাৰণে 16 তাৰিখে এটা আলোচনাত মিলিত হ'ব বুলি তেখেতে কথা দিছিল, যদিও সেইটো কিন্তু কাৰ্যক্ষেত্ৰত হোৱা দেখা নগ'ল। গতিকে আমি আমাৰ অসমৰ কৰ্মত মুখ্যমন্ত্ৰী বুলি কেনে তেখেতৰ এটা যিহেতু নাম আছে, আমি তেখেতৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে আলোচনাত বহক, এই সমস্যাটো সমাধান কৰাৰ কাৰণে ৰাস্তা পথ এটা উলিয়াওক, সেইটো আমি এতিয়া কথা হ'ল শৰণীয়া কছাৰী ভিত্তিক যিসকল লোকে অসমত শৰণীয়া কছাৰীসকল জনজাতি নহয়, তেওঁলোকক জনজাতিৰ প্ৰমাণপত্ৰ দিব নালাগে বুলি কৈ আছে, তেখেতসকলক আমি এটাই কথা জনাব বিচাৰিছোঁ যে আহক আমাৰ গাঁওবিলাকত তেওঁলোকে নিজে ছাৰ্ভে কৰি যাওকহি। আমাৰ খাদ্য সংস্কৃতি, আমাৰ হস্তশিল্পৰ পৰা আদি কৰি আমাৰ লোক সংস্কৃতি, আমাৰ খোৱা মেলা, উৰণ পিন্ধন, সামাজিক ব্যৱস্থা, এইবিলাক তেখেতসকলে চাই যাওক। চাই পেলাই তেওঁলোকে যদি ক'ব পাৰে যে শৰণীয়া কছাৰীসকল জনজাতি নহয় বুলি যদি তেওঁলোকে ক'ব পাৰে, তেনেহ'লে তেওঁলোকে কওক আহি। কিন্তু আমি যদি দেখুৱাই দিব পাৰোঁ, আমি দেখুৱাম। তেখেতসকলে যদি আহে আমাৰ যিকোনো এখন শৰণীয়া কছাৰী উদ্যোগিত গাঁৱত যদি তেখেতসকলে প্ৰৱেশ কৰে, দেখিব যে শৰণীয়া কছাৰীসকল নিজস্ব কলা সংস্কৃতিৰে চহকী এটা জনজাতিৰ ক্ৰাইটেৰিয়া যিখিনি বহন কৰিব লাগে, যিখিনি বৈশিষ্ট্য থাকিব লাগে, আটাইখিনি বৈশিষ্ট্য আমি বহন কৰি আহিছোঁ। তাৰ পিছতো তেখেতসকলে কি ষড়যন্ত্ৰ কৰি পেলাই আমাক শৰণীয়া কছাৰীসকলক বঞ্চিত কৰি আজিৰ তাৰিখত আহিছে। নিশ্চয় ইয়াতে ৰাজনৈতিক অভিসন্ধি আছে। তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব বুলিয়ে শৰণীয়া কছাৰীসকলক জনজাতিৰ প্ৰমাণপত্ৰ দিয়াৰ পৰা তেখেতসকলে বিৰত আছে আৰু বিভিন্ন সময়ত বিভিন্ন ষড়যন্ত্ৰত তেখেতসকল লিপ্ত হৈছে। আমি সকীয়াই দিব বিচাৰিছোঁ আজি অনশন কাৰ্যসূচীৰ দ্বাৰাই ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ আমি আগবাঢ়িছোঁ। এই কাৰ্যসূচীয়ে যদি ৰজাঘৰীয়াৰ গা লৰাব নোৱাৰে, তেনেহ'লে আহি থকা দিনত আমি প্ৰায় 40ৰ পৰা 50,000 লোক সমবেত হৈ গুৱাহাটীত আমি গণবিক্ষোভ কাৰ্যসূচী লোৱাৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তাৱ লৈছোঁ। গতিকে ৰজাঘৰীয়াক আমি কাণ চুৱাব বিচাৰিছোঁ, আমাৰ সমস্যাটো তেখেতসকলে বুজক। আমাৰ হাজাৰ হাজাৰ যিবিলাক শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ মুখলৈ চাওক। আজি চাকৰি কৰিবলৈ যোৱা কিছুমান ল'ৰাই ট্ৰেইনিং কৰি আছে, অৰ্ধসামৰিক আৰু সামৰিক বিভাগত তেখেতসকলে ট্ৰেইনিং শেষ কৰি এতিয়া চাকৰিৰ মকৰল হ'বলৈ গৈ আছে। ট্ৰেইনিং অলৰেডি শেষ হৈছে। তেনেকুৱা তেওঁলোকৰ কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিছে যে ট্ৰাইবেল চাৰ্টিফিকেট, যিটো ট্ৰাইবেল কোটাত তেওঁলোকে চাকৰিটো পাইছিল। গতিকে তেওঁলোকক আজি ট্ৰাইবেল সংঘই কিন্তু ৰেকমেণ্ডেশ্যনটো দিয়া নাই যে এওঁলোক জনজাতিৰ লোক হয় বুলি তেওঁলোকে ৰেকমেণ্ডেশ্যনটো দিয়া নাই। আমাক বাৰে বাৰে তেওঁলোকে আপোনালোকে নহয়,
বড়ো কছাৰীৰ লোক নহয়। আমাৰ যিহেতু চাবকাষ্টটো বড়ো কছাৰীত প্ৰায় 80% লোকৰ বড়ো কছাৰী আছে, 10% লোকৰহে কছাৰী হিচাপে আছে। গতিকে সেইকাৰণে আবেদন ৰাখিছোঁ যে আমাক কছাৰী হিচাপে চাবকাষ্ট দি পেলাই অতি শীঘ্ৰে এই যিটো মানে জনজাতি প্ৰমাণ পত্ৰৰ যিটো সমস্যা, এইটো সমস্যাটো সমাধান কৰি দিয়ক। ইয়াৰ লগতে আমাৰ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰক। এই দুটা মূল দাবীক লৈ পেলাই আজি আমি এই অনশন কাৰ্যসূচী ৰাখিছোঁ। আহি থকা দিনবিলাকত ইয়াতকৈও কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। গতিকে আমিও আহ্বান ৰাখিছোঁ, যিহেতু আমাৰ জনজাতি হিচাপে আমাৰ সেইখিনি অধিকাৰ আছে, যি নিয়মৰ অন্তৰ্গতভাৱে তেখেতসকলে স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছে, এই স্বায়ত্তশাসিত পৰিষদ প্ৰদান আমাকো কৰিব লাগিব। সেইকাৰণে আমাৰো আছে। লগতে সাহিত্য সভাই এই চাৰিটা সংগঠনে মিলি আমি 3 ঘণ্টা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে কৰুণা কছাৰী জনগোষ্ঠীৰ যি নেকি জনজাতি প্ৰমাণ পত্ৰ 2022 চনৰ পৰা বন্ধ হৈ আছে, সেই বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰখন আমি মুকলি দিয়াৰ বাবে চৰকাৰক বাৰে বাৰে আহ্বান জনোৱা সত্ত্বেও তথা চৰকাৰৰ লগত বহুলানি আলোচনা সত্ত্বেও তেখেতসকলে চাৰ্টিফিকেটখন মুকলাই দিম বুলি কৈ আজিলৈকে তেখেতসকলে চাৰ্টিফিকেটখন মুকলাই দিয়া নাই। এই তাৰ দাবীত আমি আজি 3 ঘণ্টা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ চাৰ্টিফিকেটখন নোপোৱাৰ ফলত আমাৰ বহুতো ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ উচ্চ শিক্ষাৰ বাবে স্থান পায়ো, মেডিকেল বা বিভিন্ন ধৰণৰ উচ্চ শিক্ষাত স্থান পায়ো আমাৰ ছাত্ৰ ছাত্ৰীসকলে উভতি আহিবলগীয়া হৈছে। বা চাকৰিৰ ক্ষেত্ৰতে যিসকলে আজি চাকৰিত মানে ইণ্টাৰভিউবিলাকত পাছ কৰিও তেখেতসকলে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গতিকে আমি চৰকাৰক এটা আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে অতি শীঘ্ৰে আমাৰ এই কৰুণা কছাৰী জনগোষ্ঠীৰ যি জনজাতি প্ৰমাণ পত্ৰ বন্ধ হৈ থকা মুকলাই দিব লাগে। অন্যথা আমি আগন্তুক BTC যি পৰিষদীয় নিৰ্বাচন আছে, ইয়াত আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। গতিকে আমাৰ ৰাইজে আমাৰ সাজু হৈ আছে যে আগন্তুক BTC যি পৰিষদীয় নিৰ্বাচন, এই নিৰ্বাচনত ভোট বৰ্জন কৰাৰ কাৰণে আমাৰ ৰাইজে সাজু হৈ আছে। আমি আজি এই অনশনৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ গৰিষ্ঠ ৰাজচক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি স্মাৰকপত্ৰ দিয়াৰ কাৰণে হাতত লৈছোঁ। গতিকে আমাৰ খন্তেক পিছতে আমাৰ ৰাজচক্ৰ বিষয়া আহিব আৰু তেখেতৰ হাতত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। অনশন কাৰ্যসূচীত আমাৰ কামৰূপ জিলা কৰুণা কছাৰী ছাত্ৰ সন্থা